নমস্কাৰ বন্ধু বান্ধৱীসকল। কথাটো হ'ল কি যে অৰুণোদয় আঁচনিলৈকে নতুন আপডেট। অৰুণোদয় আঁচনি এইবাৰ নতুনকৈ আৰু বহুতে দিব। চৰকাৰে কেনেকৈ এপ্লাই কৰিব, কেতিয়াৰ পৰা আৰম্ভণি হ'ব সেইটো Dr.Himanta শৰ্মা আমাৰ CM ছাৰে জনাইছে। কি কৈছে সিহঁতে আপুনি চাই লওক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এইটো এপ্লাইটো কেনেকৈ হ'ব এইটো আমি জনাৰ লগে লগে আপোনালোকক মই জনাই দিম। তাৰ কাৰণে মই সিহঁতৰ ভিডিঅ'টো আপোনালোকক মই দেখুৱাই আছোঁ। চাওক কি কৈছে। এই বছৰত আমাৰ দুটা প্ৰতিশ্ৰুতি, যে ৰাস্তাৰ প্ৰতিশ্ৰুতি, অৰুণোদয় প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি প্ৰত্যেকটো ৱাৰ্ডতে 1000কৈ আমি নতুনকৈ অৰুণোদয় হিতাধিকাৰীক আমি সংযোজিত কৰিম। জুন মাহৰ 15 তাৰিখৰ পৰা জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত অৰুণোদয় মাহ আৰম্ভ হ'ব। নিৰ্বাচনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডতে ৰাস্তা নিৰ্মাণৰ বাবে 10 কোটি টকাকৈ আমি আগবঢ়াম। মই বিচাৰো যে অহা 3 মাহৰ ভিতৰত এই গোটেইকেইটা ৰাস্তাৰ অনুমোদন হ'ব লাগে। আমি যাতে মানুহক ক'ব পাৰোঁ যে 600 কোটি টকা আমি গুৱাহাটীবাসী ৰাইজক আমি দিছোঁ। জুন মাহৰ 15 তাৰিখৰ পৰা জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত অৰুণোদয় মাহ আৰম্ভ হ'ব। মই গুৱাহাটীবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি প্ৰত্যেকটো ৱাৰ্ডতে 1000কৈ আমি নতুনকৈ অৰুণোদয় হিতাধিকাৰীক আমি সংযোজিত কৰিম। যিকেইটা ৱাৰ্ডত জনসংখ্যা অত্যন্ত বেছি তাত 1200, জনসংখ্যা কম তাত 800, কিন্তু 60,000 বেনিফিচিয়াৰী আমি গুৱাহাটীত সংযোজিত কৰিম। আৰু এই কামৰ যিবিলাক চৰকাৰী গাইডলাইন আহিব, যে বিধৱা মানুহ প্ৰথমতে, দিব্যাংগ পৰিয়াল থকা ব্যক্তি প্ৰথমতে, যি ধৰণৰ চৰকাৰী গাইডলাইন আহিব তাৰ ওপৰত ভিত্তি কৰি জুলাই মাহৰ 31 তাৰিখৰ ভিতৰত আমি এই দ্বিতীয় প্ৰতিশ্ৰুতিটো আমি পূৰণ কৰি দিব লাগিব। যে এই বছৰত আমাৰ দুটা প্ৰতিশ্ৰুতি, যে ৰাস্তাৰ প্ৰতিশ্ৰুতি, অৰুণোদয় প্ৰতিশ্ৰুতি, আমি দুইটা প্ৰতিশ্ৰুতি আমি নিষ্ঠা আৰু সততাৰে সৈতে আমি পালন কৰিম।